আপোনালোকক স্বাগতম জনাইছো লাইফ ইজ বিউটিফুলৰ আন এটা ভিডিঅ' ৰেচিপি লৈ মই সুচেংফা গগৈ আজি আপোনালোকলৈ লৈ আহিছো এটা অতিশয় সুস্বাদু আৰু অতি কম সময়ত বনাব পৰা জলপান ভিডিঅ' সাধাৰণতে আমি জানো যে দক্ষিণ পূব এছিয়াৰ বা দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰবিলাকত ষ্টেপল ফুড হিচাপে অৰ্থাৎ পুষ্টিকৰ খাদ্য হিচাপে আমি ভাত ব্যৱহাৰ কৰোঁ গতিকে ভাতৰ বিভিন্ন ব্যঞ্জন আছে আৰু তাৰে এটা অতিশয় পপুলাৰ মানে ভাতৰ ব্যঞ্জন আছে ফ্ৰাইড ৰাইচ আৰু আমি সকলোৱে জানো যে বিভিন্ন দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰবিলাকত ফ্ৰাইড ৰাইচ বেলেগ বেলেগ ধৰণে বনোৱা হয় আজি মই লৈ আহিছোঁ ইণ্ডোনেছিয়াৰ ভাৰতৰ একদম কাষতে থকা এখন ৰাষ্ট্ৰ ইণ্ডোনেছিয়াৰ এটা ফ্ৰাইড ৰাইচ ৰেচিপি আৰু সেই ফ্ৰাইড ৰাইচ ৰেচিপিটোক কোৱা হয় নাচি গৰেং সাধাৰণতে নাচি গৰেং এটা খুব ফ্ৰেগমেণ্টেড ফ্ৰাইড ৰাইচ অৰ্থাৎ এটা সুগন্ধ থকা এটা তেওঁলোকে ফ্ৰাইড ৰাইচ বনায় য'ত তেওঁলোকে শ্ৰিম পেষ্ট ব্যৱহাৰ কৰে অৰ্থাৎ মিছা মাছৰ এটা শুকতি তেওঁলোকে ব্যৱহাৰ কৰে আৰু তাত চিকেনৰ ব্যৱহাৰ হয় নন ভেজিটেৰিয়ান ধৰণে তেওঁলোকে বনাব পাৰে আজি মই আপোনালোকক ভেজিটেৰিয়ানভাৱে অৰ্থাৎ নিৰামিষকৈ আমি কেনেকৈ নাচি গৰেং বনাব পাৰোঁ তাৰ এটা ৰেচিপি লৈ আহিছোঁ আৰু ঘৰতে উপলব্ধ সামগ্ৰীবিলাকৰ দ্বাৰা কেনেকৈ কম সময়ত বনাব পাৰোঁ তাকে চেষ্টা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব এই ৰেচিপিটো কেনে পালে জনাব আহক ভিডিঅ'টো মাজলৈ যাওঁ নাচি গৰেং বনাবৰ কাৰণে লগা সামগ্ৰীবিলাকৰ বিষয়ে ক'বলৈ বিচাৰিছোঁ আমাক লাগিব আগতে কৰকৰা ঠাণ্ডা কৰি ৰখা এপোৱা বা 1.5 পোৱামান ভাতখিনি ঠাণ্ডা কৰি ৰাখিব লাগিব নৰসিংহ লাগিব আমাক কেইটুকুৰামান পনীৰ এটা মিডিয়াম চাইজৰ পিঁয়াজ কাটি ল'ব লাগিব 2 টুকুৰা নেমু মটৰ বিলাহী মিডিয়াম চাইজৰ আমি এটা কাটি ল'ম এচামুচ ক'লা সৰিয়হ এটুকুৰা আদা আমি আদা দীঘলকৈ কাটি ল'ম এটা কেঁচা জলকীয়া কেইটামান মিঠি গুটি 2 চামুচ চেনি চয়া চচ নন ফুড ভিনেগাৰ ৰিফাইন তেল আৰু লাগিব নিমখ গতিকে এইকেইটা সামগ্ৰীৰে আমি নাচি গৰেং বনাব পাৰিম এইকেইটা মই এটা কথা কৈ থওঁ ইণ্ডোনেছিয়ান নাচি গৰেঙত চুইট আপোনাৰ চয়া চচ ব্যৱহাৰ হয় কিন্তু যিহেতুকে আমাৰ হাতত চয়া চচ নাই গতিকে আমি কি কৰিলোঁ 2 চামুচ চয়া চচত 2 চামুচ চেনি মিলাই আমি এটা পেষ্ট নিজে ঘৰতে ৰেডি কৰি লৈছোঁ আপোনালোকে 2 চামুচ বা 2.5 চামুচ চয়া চচো ব্যৱহাৰ কৰিব পাৰে ভাতৰ কোৱাণ্টিটিৰ ওপৰত নিৰ্ভৰ কৰে যিহেতুকে মই প্ৰায় 1.5 পোৱামান ভাত পাতিছোঁ গতিকে সেইকাৰণে মই আপোনাৰ ইয়াত 2 চামুচ ভিনেগাৰ চয়া চচ ব্যৱহাৰ কৰিছোঁ এতিয়া এই চয়া চচৰ ঘোলটো ভাল ধৰণে এনেধৰণে এটা পেষ্ট বনালৈকে আমি মিলাই ল'ব লাগিব তাৰপিছত আমি এখন কেৰাহী গৰম কৰিম কেৰাহীখন নন ষ্টিক হ'লে ভাল তেতিয়া ইয়াত চাউলটো বা ভাতটো লাগি ধৰাৰ সম্ভাৱনা নাথাকে কেৰাহীখন গৰম হোৱাৰ পিছত আমি ইয়াত 2 চামুচ ৰিফাইন তেল গৰম কৰিবলৈ বাকি দিম তেলখিনি ভাল ধৰণে গৰম হোৱাৰ পাছত আপোনালোকে প্ৰথমতে কি কৰিব যে ইয়াত আমি যিখিনি ক'লা সৰিয়হ ৰাখিছিলোঁ সেই ক'লা সৰিয়হখিনি প্ৰথমতে আমি ইয়াত ফুটুৱাই ল'ম ক'লা সৰিয়হকেইটা অকণমান ফুটোতেই তাত আমি মিঠি গুটিকেইটা দি দিম মিঠি গুটি আৰু ক'লা সৰিয়হ আমি একেলগতে আচলতে ফুটাই ল'ম অলপমান ফুটাৰ পাছতে যিকেইটা আমি কেঁচা জলকীয়া কাটি ৰাখিছিলোঁ সেই কেঁচা জলকীয়াকেইটাও আমি ইয়াৰ লগত মিলাই ল'ম আৰু আদা কেইটুকুৰা দি ভাল ধৰণে সিজাই ল'ম আৰু লগতে নৰসিংহ যিখিনি পাত আমি চাফা কৰি ৰাখিছিলোঁ ধুই লৈ সেই নৰসিংহ পাতখিনিৰ লগত এই গোটেই মছলাৰ মিশ্ৰণটো ভাল ধৰণে আমি ভাজি ল'ব লাগিব অলপমান সময় ভাজোতে আপোনালোকে দেখিব যে নৰসিংহৰ ওপৰত এটা ভজাৰ পাতৰ দৰে এটা যেতিয়া কালাৰ আহিব তেতিয়া তাৰ ওপৰত আমি কি কৰিম কটা যিকেইটা পিঁয়াজ আছিলে পিঁয়াজ কেইটুকুৰা ইয়াৰ লগত মিলাই আমি ভাল ধৰণে ভাজি ল'ব লাগিব এতিয়া পিঁয়াজখিনি বেছি দেৰি ভাজিব নালাগে অলপমান পিঁয়াজৰ ওপৰত সোণালী ৰং এটা আহিলেই আপোনালোকে তাত অন্য মিশ্ৰণখিনি মিলাব পাৰিব এতিয়া আপোনালোকে দেখিছে যে পিঁয়াজৰ ওপৰত মই অলপমান সোণালী ৰং অহা দেখি যিকেইটুকুৰা পনীৰ আছিল মই ইয়াত আকৌ কৈছোঁ আপোনালোকক মই আমুল পনীৰ ব্যৱহাৰ কৰিছোঁ পনীৰ কেইটুকুৰা আৰু মটৰ যি মই আধা কাপ মটৰ ইয়াত লৈছিলোঁ সেই আধা কাপ মটৰ মই ইয়াত মিলাই দিছোঁ গতিকে এই পনীৰ আৰু মটৰৰ মিশ্ৰণটো প্ৰথমতে মই পিঁয়াজৰ লগত ভাল ধৰণে ভাজি ল'ম গতিকে পনীৰ আৰু মটৰ ভাজোতে এটা কথা মন কৰিব যে খুব বেছি পনীৰটো আপোনালোকে সোণালী ৰং হৈ যোৱাকৈ নাভাজিলেও হ'ব পাতলা সোণালী ৰং এটা অহালৈকে পনীৰখিনি ভাজিলেই হ'ল যেতিয়া আপোনালোকে দেখিব যে পনীৰৰ ওপৰত অকণমান পাতলা ভজা ৰং এটা আহিছে তেতিয়া তাৰ ওপৰত কাটি থোৱা মিডিয়াম চাইজৰ বিলাহীটো আমি ইয়াত দি দিম এই বিলাহী পনীৰ আৰু মটৰৰ এই গোটেই মিশ্ৰণখিনি আমি ভাল ধৰণে ভাজি ল'ব লাগিব এনেধৰণে প্ৰায় 2 মিনিটমানত আপোনালোকে মিডিয়াম ফ্লেমত এই মিশ্ৰণটো ভাজিব তাৰপিছত এখন ঢাকন দি তাক 2 মিনিট সময় কম ফ্লেমত সিজিবলৈ দিব 2 মিনিটৰ পিছত ঢাকনখন আঁতৰাই পুনৰাই আপোনালোকে মিশ্ৰণটো ভাল ধৰণে মিলাই ল'ব এতিয়া ইয়াত আপোনালোকে সোৱাদ অনুযায়ী আপোনালোকে ভিনেগাৰ ইয়াত ব্যৱহাৰ কৰিব পাৰিব মই সাধাৰণতে কি কৰোঁ যেতিয়া এনেধৰণৰ কিছুমান বস্তু বনাওঁ তাত মই প্ৰায় 1 চামুচ
ভিনেগাৰ ব্যৱহাৰ কৰোঁ। ভিনেগাৰ এইটো কাৰণে দিব লাগে যাতে খাদ্যৰ যিটো মছলাৰ যিটো টেষ্ট সেইটো ইনটেক্ট থাকিবৰ কাৰণে। সেইকাৰণে আচলতে ভিনেগাৰ ব্যৱহাৰ কৰা হয়, আৰু টেংগি অৰ্থাৎ টেঙা যিটো ফ্লেভাৰ আহিবৰ কাৰণে ভিনেগাৰ ব্যৱহাৰ কৰা হয়। আৰু চাউথ এছিয়ান ডিছত আচলতে খুব বেছি ভিনেগাৰ ব্যৱহাৰ হয়। তাৰপিছত আমি সোৱাদ অনুসাৰে নিমখৰ ব্যৱহাৰ কৰিম। ইয়াত মই 2 চামুচ নিমখ ব্যৱহাৰ কৰিছোঁ, 2 চাহ চামুচ। গতিকে সেই নিমখ আপোনালোকে একেবাৰে এবাৰতেই নাচি গোৰেং সিজাব পৰাকৈ দিলে অলপ ভাল। তাৰপিছত আপোনালোকে নিজৰ সোৱাদ অনুসৰি কম বেছি কৰিব পাৰে। এতিয়া এই গোটেই মিশ্ৰণখিনি ভালদৰে ভাজি লোৱাৰ পাছত আমি কি কৰিম, যিখিনি ঠাণ্ডা কৰি ৰখা ভাত আছিল সেই ভাতখিনি আমি ইয়াৰ লগত মিলাই ল'ম। এতিয়া ভাতৰ ক্ষেত্ৰত মই এটা কথা আপোনাক কৈ থওঁ যে যিকোনো ভাতৰ পৰা থাকি যোৱা ভাতৰ পৰা আচলতে নাচি গোৰেং বনাব পাৰি, কিন্তু যদি সেই ভাতৰ দানাটো দীঘলীয়া হয় বা ই যদি আপোনাৰ আঠা লাগি ধৰা ধৰণৰ নহয়, তেতিয়াহ'লে আচলতে ৰান্ধিবলৈ বেছি ভাল। ৰান্ধোতে আপুনি সেইকাৰণে চাব যাতে ভাতৰ যাতে কোনো গোটা হৈ নাথাকে, আৰু যদি গোটা হৈ আছে তাৰ আপোনাৰ হাতেৰে মোহাৰি ভাঙি দিব। ভাতবোৰ আচলতে এটা এটা এৰি থাকিলে নাচি গোৰেং খাবলৈ বেছি সোৱাদ হয়। এতিয়া এই গোটেই মিশ্ৰণখিনিৰ লগত ভাতটো আমি ভালধৰণে ভাজি ল'ব লাগিব। চাব লাগিব যাতে নিমখটো ভালধৰণে ভাতৰ লগত ভাতৰ দানাবিলাকৰ লগত যাতে ই মানে মিলি যাব পাৰে। গতিকে সেইধৰণে আমি ইয়াক ভাজি থাকিব লাগিব। এইখিনি সময়ত এটা কথা আপোনাৰ মন কৰিব যে আমি প্ৰতি মানে সময়তে আমি মানে হিলাই থাকিব লাগিব, নহ'লে কি হ'ব, ই লাগি থোৱাৰ সম্ভাৱনা আছে। তাৰপিছত আমি যিটো চুইট আমি যিটো চয়া চচ বনাইছিলোঁ, সেই চুইট চয়া চচটো আমি এই ভাতখিনিৰ ওপৰত বাকি দিম। আৰু বাকি দিয়াৰ পাছত আমি পুনৰাই এই ভাতখিনিৰ লগত চয়া চচৰ মিশ্ৰণটো মিলাবলৈ চেষ্টা কৰিব লাগিব। এইখিনি এটা কথা খুব গুৰুত্বপূৰ্ণ, যেতিয়া আমি চয়া চচ দিওঁ আপোনালোকে চাব লাগে যাতে চয়া চচে প্ৰত্যেকটো অংশত যাতে ঢুকি পায়, আৰু প্ৰত্যেকটো ভাতৰ দানাৰ ওপৰত যাতে চয়া চচৰ ৰংটো আহে তাৰ ওপৰত অকণমান আপোনালোকে চকু দিব, তেতিয়াহে আচলতে খাবলৈ বেছি সোৱাদ হয়। এতিয়া এনেধৰণে ভাজি লোৱাৰ পাছত অন্তিমত আমাৰ এটা কাম আছে, সেইটো হৈছে যে আমি কাটি থোৱা নেমু দুটুকুৰা ইয়াত আমি চেপি ল'ম। নেমুৰ ক্ষেত্ৰত আপোনাক কওঁ যে যদি আপোনালোকৰ ঘৰত ইলাচি নেমু বা গোল নেমু আছে তেতিয়াহ'লে সেই নেমুটো সোৱাদ আচলতে খাবলৈ বেছি ভাল। মই ইয়াত ইলাচি নেমু ব্যৱহাৰ কৰিছোঁ। গতিকে সেই নেমুটো ইয়াত ভালদৰে ভাজি লৈ আমাৰ নাচি গোৰেং প্ৰায় প্ৰস্তুত হৈ উঠিছে। এতিয়া এই নাচি গোৰেঙৰ ওপৰত আচলতে টপিঙত আমি সাধাৰণতে কি কৰোঁ, এটা আমি ভজা কণী বা অমলেট ব্যৱহাৰ কৰিব লাগে। গতিকে মই এতিয়া ইয়াৰ পিছতে এটা অমলেট বনাই লৈছিলোঁ, কিন্তু ভিডিঅ'টো আচলতে ভালধৰণে ৰেকৰ্ড নহ'ল, গতিকে আমলেটৰ বনোৱা গোটেই প্ৰক্ৰিয়াটো দেখুৱাব পৰা নগ'ল। সাধাৰণতে যেনেকৈ আমি অমলেট বনাওঁ, কেৰাহীখনত গৰম হ'লে কেৱল কণীটো ভাঙি দিলেই হ'ল, তাত আমি পিঁয়াজ বা একো ব্যৱহাৰ কৰিব দৰকাৰ নাই। আপোনালোকে নিমখ আপোনাৰ ছিজনিঙৰ কাৰণে নিমখ ব্যৱহাৰ কৰিব পাৰে। গতিকে কণী এটা ভাঙি লৈ ধুনীয়াকৈ পোচ ধৰণে আমি এটা অমলেট বনাই লৈ আপোনালোকে দেখিলে। এতিয়া আপোনালোকক দেখাম আমি ইয়াক কেনেকৈ প্ৰেজেণ্ট কৰিব পাৰোঁ। গতিকে মই সাধাৰণতে কি কৰোঁ যে এটা বাতিত যেতিয়া নাচি গোৰেং বনাওঁ, বাতিত আপোনালোকে হেঁচি টেপ কৰি ল'ব, আৰু বাতিটো যাতে উভতাই দিলে ভাতখিনি ধুনীয়াকৈ গোলাকাৰে কাঁহীখনৰ ওপৰত ঢাকি যায়। আপোনালোকে 4চকীয়া বাতি ব্যৱহাৰ কৰিব পাৰে নিজৰ ইচ্ছা অনুসৰি। আৰু ইয়াৰ লগত মই সজাবৰ কাৰণে তিয়ঁহ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে গাজৰ, বিলাহী বা নেমু আপোনালোকে যি মন যায় তেনেধৰণে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। গতিকে নাচি গোৰেং প্ৰায় সাজু হৈছে। গতিকে ইয়াৰ ওপৰত আমি যিটো ভজা কণী আছে সেই ভজা কণীটো দি ইয়াত দেখিছে আপোনালোকে আমাৰ নাচি গোৰেং খাবলৈ সাজু হৈ গ'ল। অতি কম সময়ত অতি সুন্দৰকৈ ৰান্ধিব পৰা এটা ইণ্ডোনেছিয়ান ফ্ৰাইড ৰাইচ ৰেচিপি ভেজিটেৰিয়ানভাৱে আজি আপোনালোকক দেখালোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। যদি ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। শ্বেয়াৰ কৰিব লগৰবিলাকৰ মাজত, আৰু যদি আপোনাৰ কিবা জানিবলগীয়া আছে বা ক'বলগীয়া আছে তেনেহ'লে কমেণ্ট ছেকশ্যনত লিখিব। আপোনালোকে চাই আছে লাইফ ইজ বিউটিফুল।